পানীৰ মাজত গছ আচৰিত লাগিছে কি কাৰণত কেনেকৈ হ'ল মই কথাখিনি কৈ আছোঁ। নমস্কাৰ বন্ধুসকল, আপোনালোকক আজি দেখুৱাই আছোঁ এডাল ৱাটাৰপ্ৰুফ কোমোৰা গছ আৰু এডাল ৰঙালাও গছ, যিটো হয়তো আপোনালোকে চাবলৈ গ'লে বহুত দূৰত যাব লাগিব, কিন্তু মই যাব নালাগে। মোৰ এইখন নিজৰ ঘৰৰে বাৰী হয় আৰু এইটো বাৰীৰ লগতে লাগি আছে নয়াচাৰা বিল। আৰু কি ৱাটাৰপ্ৰুফ কোমোৰা গছে আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ। তাৰ আগতে আমি উঠিব লাগিব এই বুৰখনত। বুৰ মানে আমি এলাৰ বুলি কওঁ, দূৰৰ পৰা দেখা দি আছোঁ। এইটো হ'ল নয়াচাৰা বিল, এইটো হ'ল নয়াচাৰা বিল। দেখা পাইছে এইখন চাকা বুলি কওঁ, তাতে লাগি আছে কোমোৰা গছ। গোটেইখিনি দেখাই আছোঁ। এইটো কেনেকৈ সম্ভৱ, হয়তো দেখাত সহজ যেন লাগিলেও এইটো ইমান সহজ নহয়। পানীৰ মাজতে এই কোমোৰা গছডাল বাচি আছে। কোমোৰা গছডাল ক'ৰ পৰা হৈছে, কি কাৰণত, মানে কেনেকৈ হ'ল, গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকক। তো দেখা পাইছে এতিয়া আহি পালোঁ মই এই বিলৰ মাজত, য'ত নেকি ভুৰখন লৈ আহিছোঁ। এইফালে চাৰিওফালে পানী। তো কেনেকৈ সম্ভৱ এই কোমোৰা গছডাল ইয়াতে ইমান মানে কেইমাহ ধৰি বাচি আছে যে, এইটো মোটামুটি 5-6 মাহ আগতে ৰোৱা। এইবিলাক দেখা পাইছে ফল লাগি আছে। এইবিলাক অকল কোমোৰা গছ নহয়, এইডাল দেখা পাইছে, এইডাল কাইচা গছ বুলি কওঁ যে, অলপ জুম কৰি দেখাই আছোঁ ৰ'ব। এইডাল কাইচা গছ আৰু এইবিলাক কোমোৰাবিলাকতো ফলি আছে। এতিয়া ৰঙালাও আছিল, আপোনালোকক দেখাইছিলোঁ আগৰ ভিডিঅ'ত। তো পানীৰ মাজত কেনেকৈ সম্ভৱ, এইটো আচৰিত যেন লগা নাই জানো। আৰু এইফালে দেখা পাইছে এইডাল অশোক ফুল বুলি কওঁ আমি, এইবিলাক পানীৰ মাজতে আছে। আপোনালোকে হয়তো বিল্ডিঙৰ ছাতৰ ওপৰত দেখা পাইছে বা বিভিন্ন জেগাত দেখা পাইছে, কিন্তু এনেকুৱা বিলৰ মাজত আপোনালোকে দেখা পাইছেনে নাই এইবিলাক কোমোৰা গছেই হওক বা এইবিলাক ফুলেই হওক, আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু ইয়াৰ ৰহস্যটো মই কৈ আছোঁ কেনেকৈ মানে সম্ভৱ এইটো। আৰু এইখন বিলৰ পৰা দেখা পাইছে আপোনালোকে ইয়াৰ কচু হওক বা এলাঞ্চি হওক বা এইবিলাক জাম গছেই হওক, বিলৰ লগতে লাগি আছে। তো ইয়াৰ ৰহস্যটো মই জনাই আছোঁ আপোনালোকক কেনেকৈ সম্ভৱ হয়। এইবিলাক যে মেটেকা দেখা পাইছে, এইবিলাক মেটেকাবিলাক মানে এক জেগাত হেৰি কৰি দাম কৰা হয়। দাম মানে এইটো খামাল দিয়া বুলি কওঁ। খামাল দিয়াৰ পিছত আমি যেতিয়া বহুত মেটেকা হৈ যাব, তেতিয়া পচি এনেকুৱা মানে ফুচুং বুলি কওঁ, ফুচুং হয়। তাৰপিছত এইবিলাক দেখা পাইছে ফুচুঙৰ ওপৰত বস্তাত ভৰাই এইবিলাক গছবিলাক ৰোৱা হয়। এইবিলাক জলকীয়া গছো আছে তাতে, ঘৰত খোৱাৰ কাৰণে ব্যৱহাৰ কৰোঁ। এইটো দলকচু বুলি কোৱা হয়। তো ৰহস্যটো এইটোৱে আছিল। এতিয়া পানীৰ তলত খুব ভাল লাগে। আপোনালোকে কেনেকৈ পালে কমেণ্ট কৰি জনাব, জনালে ভাল লাগিব। আৰু আগতে এনেকুৱা দেখিছিল নে নাই সেইটোও জনাব।